Hello everyone, welcome back to again this is AK Assamese Kitchen আৰু মই আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজত আজি বনাম ফিশ কৰি আৰু আপোনালোকে টাইটেলটো চাই গম পাইছে আৰু বনাই আছো মই এতিয়া ফিশ কৰি বলক আমি ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া আমি ফিশ কৰিটো বনোৱাৰ আগতে ভালকৈ মাছখিনি আমি মেৰিনেট কৰি লম হালধি আৰু নিমখ দি হালধি দি দিলো মই ওপৰত আৰু এটো দি আছো মছলাটো ফিশ কৰি মছলা এটো দি আছো এসব আপোনালোকে এটো 1 চামুচ দিম এটা চামুচ দিম এটো আৰু নিমখ দিম এটা চামুচ আৰু এতিয়া হাতেৰে মছলাখিনি লগাই দিম মিক্স কৰি নিতে মছলাখিনি লগাই দি আছো আমি হৈ গল মাছখিনি মেৰিনেট কৰা হৈ গল আমাৰ এতিয়া ফ্ৰাই কৰিম তেলত সো গাইস এতিয়া আমি গেছটোত জুই লগাম আৰু বহাই দিম এখন তাৱা আৰু এতিয়া তেল দিম তাৱাখন অলপ গৰম হ'ব 2-3 মিনিট তাৰ পিছত তেলটো দিম মই এতিয়া হৈ গল তাৱাখন গৰম এতিয়া তেল ঢালিম তেল ঢালি দিলো তেলটো গৰম হ'ব 2 মিনিট তাৰ পিছত মাছখিনি ফ্ৰাই কৰিম তেলত এতিয়া আমাৰ তেলটো গৰম হৈ গল ঢালি দিম মাছখিনি এটা এটা পিস ঢালি আছো মই চাৰিখন ফ্ৰাই কৰিম তাৰ পিছত বাকিখিনি ফ্ৰাই কৰিম মই এটা এটা পিস উল্টা কৰি দিম এটা সাইড হৈ গল আনটো সাইড মই উল্টা কৰি দিম ফ্ৰাই হৈ গল দেখছ আপোনালোকে এটা সাইড ফ্ৰাই হৈ গল আনটো সাইড উল্টা কৰি দি আছো সো গাইস এতিয়া আমাৰ মাছখিনি কমপ্লিটলি ফ্ৰাই হৈ গল এতিয়া নেক্সট প্ৰসেসটো মই দেখুৱাই আছো আপোনালোকক চাই থাকিব এতিয়া নেক্সট প্ৰসেসটো হল আমাৰ ফিশ কৰি যিখিনি মছলা লাগিব গুটেখিনি কি লাগে মই দেখুৱাই আছো আপোনালোকক আৰু কৈ আছো কোনটো কি দেখুৱাই আছো স্টেপ বাই স্টেপ চাই থাকিব আপোনালোকে তেতিয়াই বুজি পাব এইখিনি হল পিয়াজ দুটা পিয়াজ কাটি ৰাখিছো মই সৰু টুকুৰা এইটো হল আদা আৰু এইটো হল নৰসিংহৰ পাত অৰ্থাৎ এইটো কৰি পাতা বুলি কয় আৰু এইটো হল নহৰু আৰু ধনিয়া পাত কেঁচাটো আৰু 5-6টা মান জলকীয়া কেঁচাটো আৰু এইখিনি হল বিলাহী সৰু সৰু কাটিং বিলাহী এইবিলাক আৰু নেক্সট প্ৰসেসটো কি দেখুৱাই আছো আপোনালোকক মছলা আৰু কি মই এড কৰিম চাই থাকিব ভিডিওটো কন্টিনিউ সব বহাই দিলো এটা সসপেন আৰু নেক্সট প্ৰসেস বিলাক দেখুৱাই আছো আপোনালোকক চাই থাকিব সসপেনটো গৰম এতিয়া তেল ঢালিম আৰু 2-3 মিনিট তেলটো গৰম হোৱাৰ পিছত ফ্ৰাই কৰি আছো পিয়াজখিনি চাব আপোনালোকে ঢালি দিলো পিয়াজখিনি আৰু পিয়াজখিনি অলপ ফ্ৰাই কৰি লম তেলত আগতে কিয়নো মানে তাৰ গোন্ধটো যাব গুচি যাব 2-3 মিনিট তেনেকুৱা ফ্ৰাই কৰি লম পিয়াজ পিয়াজটো ফ্ৰাই হৈ গ'ল আমাৰ ৰঙা ৰঙা ব্ৰাউন কালাৰ হৈ গ'ল এনে
এতিয়া বাকীখিনি মছলা এড কৰিম মই। আদা, নহৰু আৰু নৰসিংহৰ পাত দিলোঁ আৰু কেঁচা জলকীয়া আৰু এতিয়া ফ্ৰাই কৰিম আৰু অলপ গোটেইখিনি একেলগে। বেছি ফ্ৰাই নকৰোঁ, পিঁয়াজটো বেছি ফ্ৰাই কৰিছোঁ আৰু এইটো মানে বেছি ফ্ৰাই কৰিলে স্মেলটো মানে বেছি যাব, সেইকাৰণে কম ফ্ৰাই কৰিম। এতিয়া বাকীখিনি মছলা মই কি দি আছোঁ, এইটো হ'ল ধনিয়া পাউডাৰ 1 চামুচ আৰু হালধি চাউল বেছি দিয়া নাই, আধা চামুচ দি আছোঁ আৰু মেইন আমাৰ এইটো পিচ কৰি মছলা 1 চামুচ, 2 চামুচ দিলোঁ আৰু লগতে মিট মছলাও দি আছোঁ মই। চাওক মিট মছলা অলপ দি আছোঁ, বেছি নাই, আধা চামুচ। আৰু এতিয়া মিক্স কৰি দিম, এইখিনি অলপ ফ্ৰাই কৰিম, বেছি নহয়। ফ্ৰাই কৰিলোঁ আৰু এতিয়া বিলাহীখিনি এড কৰি দিম মই। চাওক গোটেইখিনি বিলাহী এড কৰি দিলোঁ আৰু এতিয়া বিলাহী আৰু মছলা গোটেইখিনি একেলগে ফ্ৰাই কৰিম। চাওক আপোনালোকে ফ্ৰাই হৈ আছে। এইখিনি 5 মিনিটৰ কাৰণে প্লেট এখন ওপৰত ৰাখি দিম মই। 5 মিনিট পিছত চাম কেনেকুৱা হয়। তো ৰাইজ 5 মিনিট হৈ গ'ল, ঢাকনি আঁতৰাই দিলোঁ মই আৰু এতিয়া নিমখ দিম, নিমখ এড কৰি দিলোঁ আৰু এতিয়া আকৌ এবাৰ লাৰি দিম, চামুচেৰে মিক্স কৰি দিম গোটেইখিনি। ফ্ৰাইটো ভালকৈ হৈ যাব আৰু তাৰপিছত আৰু অলপ পিছত মই পানী এড কৰিম, 2 মিনিট আৰু হ'বলৈ দিম ফ্ৰাই, তাৰপিছত পানী এড কৰিম অলপ। চাওক ফ্ৰাই হৈ গ'ল, 70% হৈ গ'ল ফ্ৰাই। 2 মিনিট পিছত এতিয়া চাওক, ৱাও একদম ফ্ৰাই হৈ গ'ল। এতিয়া অলপ পানী এড কৰিম, এইখিনি অলপ মিক্স কৰাৰ আগতে পানী দিম অলপ। আৰু এতিয়া গোটেইখিনি মিক্স কৰিম মই এতিয়া ভালকৈ, আৰু মানে সিজি যাব মছলাখিনি গোটেইখিনি একেলগে মানে ভালকৈ হ'ব। তাৰপিছত মাছখিনি ফ্ৰাই কৰা এড কৰি দিম মাছখিনি। এতিয়া 5-6 মিনিট হৈ গ'ল, চাওক এতিয়া ফ্ৰাই কৰা মাছখিনি মই এড কৰি দিম ইয়াতে। গোটেইখিনি মছলা, বিলাহী, গোটেইখিনি চব্জি সিজি গ'ল। এতিয়া চাওক মই ফ্ৰাই কৰা মাছখিনি এড কৰি আৰু এতিয়া ঢাকনি লগাই দিম আৰু 2-3 মিনিট। এতিয়া চাওক আপোনালোকে আৰু এটা বস্তু আমাৰ থাকি গ'ল দিবলৈ, লাষ্টত মই এয়া চাওক ধনিয়া পাত। এতিয়া মই ধনিয়া পাতখিনি দিম। এটা চামুচেৰে গোটেই চাৰিওপিনে এনেকুৱা চামুচেৰে মিহলাই দিম, মিক্স কৰি দিম। আৰু এতিয়া ফাইনেলি আমাৰ পিচ কৰি হৈ গ'ল, চাওক আপোনালোকে।
চ' ৰাইজ আপোনালোকে আজিৰ ফিছ কৰি ভিডিঅ'টো কেনে পালে জনাবলৈ একদম নাপাহৰিব আৰু যদিহে আপোনালোকে এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে একে আছামিজ কিটচেনটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল একে আছামিজ কিটচেন আৰু আজিলৈ ইমানে বাই